একদম জংঘলৰ মাজত আছোহি ও হেতু বস্তু যাতে অলপ জলি জলি যায় আলুৰ পৰা যেতিয়া এনেকে উঠিব মই তেতিয়া হেতু ভিডিও বনাম Hello everyone, welcome back to my YouTube channel. মই নিবেতা আপোনালোক সকলোকে মোৰ YouTube channelলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। মইও ভালে আছো। ফাগুনৰ বতাহত মই উৰু অৱস্থা হৈছে কিন্তু মানে জনে জনে আছো। মই আজি এতিয়া আছোহি কোত জানে একদম জংঘলৰ মাজত আছোহি আৰু আজি জংঘলতে মোক দিনটো কটাম ইনে কৈছো মই আছো মাহঁতৰ ঘৰত আৰু মাহঁতৰ একদম এক্সট্ৰিম পাছফালে আছো যত আমাৰ বাৰী আছে মানে বাহৰ এনেকুৱা আছে তো তাত আছোহি মই ইয়াত আপোনালোকক দেখাবলৈ লৈছো এটা মানে জিটি আৰু মোৰ ইয়াত দেখাবলগা ঢেৰ বস্তু থাকে মই ভিডিও বনাও বুলিলে মই বনাই থিব খালি মানে মোৰ কি হয় মোৰ সময়টো মানে অকমান শৰ্ট হৈ যায় আৰু এডিট কৰা এইবিলাক মানে অকমান টাইম লাগি যায় আৰু ইয়াত আহিলে মই ভিডিওকে বনাম নে নিজে থাকিম নে এনেকুৱা নিচিনা হৈ যায় সেইকাৰণে মোৰ ভিডিও বনোৱাই নহয় আজি মই যামগে আৰু আজি মই এটা ভিডিও বনাবলৈ ষ্টাৰ্ট কৰিছো তো বলক ভিডিওটো চাও এতিয়া মই আহি আছো আমাৰ ঘৰৰ মানে পাছফালে এইটো আমাৰ ঘৰটো আমি ঘৰৰ পাছফালে আহি আছো আৰু এইফালে মই আপোনালোকক দেখাবলৈ লৈছো আমাৰ হালধি বাৰীখন হা সেইদিনাখনটো এটা শৰ্ট ভিডিও দেখিছিলে না আপোনালোকে যদি নাই চোৱা তেতিয়াহলে চাব হেতু হালধি বাৰীখন যে দেখাইছিল তো মই আজি আপোনালোকক এটা লাইভ দেখাম হা হালধি বাৰীখন তো এইখন হৈছে আমাৰ হালধি বাৰী এইখন ইয়াত এনেকে আকৌ এটা এবিলাক হালধি দিব আৰু দাদাজনে যে কাম কৰি আছে আৰু মই আপোনালোকক দেখাম এটা একদম প্ৰকাণ্ড গাত যোনটো গাতত মানে আমি যদি উৎপাত কৰো মায়ে আমাক তাতে খান্দি পুতি এটো ইনে কৈছো এটো আমাৰ দিয়ে আলু এই যে ভিডিও এটাত যে দেখিছিলে মাঘৰ বিহু সময়ত যে মায়ে যে দি পঠাইছিলে একদম ডাঙৰ কাঠ আলু যে দি পঠাইছিলে এটোৱে হৈছে হে আলু গাতটো আৰু ইয়াত এতিয়া হে দাদাজনে পৰা ধুনিয়াকে বেৰি আছে একদম দেখিছে ইমান ধুনিয়াকে বেৰি আছে আৰু এই আলু গাতটো এতিয়া সদায় পেলোৱা হ'ব গোবৰ আৰু জাবৰ জুথৰ যত যিবোৰ পাত সাত যিমান যি আছে সব ইয়াত পেলাব আৰু তাৰ পাছতে ইয়াত আলুৰ মূৰটো ইয়াত দিব আৰু নেক্সট মাঘলৈকে খান্দিব পৰা হৈ যাব আৰু এটোৱে হৈছে যোৱাবাৰ আলুৰ এবোৰ লতা দেখিছে এবোৰ একদম শুকাই গল এবোৰ আলুৰ লতা হৈছিলে এইবিলাক একেবাৰে শুকাই গল আৰু এতিয়া এটো নেক্সট হে কৰিব ইয়াত আলু দিব তাৰপিছত জাবৰ জুথৰ দি পুতি পেলাই ইয়াত বগাই যাব এজোপা গছ মান ডাঙৰ এজোপা কি গছ বাৰু হা মজ এজোপা মজ গছ বোলে ইমান উখ ইমান ডাঙৰ ঐ সোমাই যাবা দে দুষ্ট নকৰিবা এইবোৰ হালধি যে ওলাইছিল এইবোৰ হালধি এয়া এইবোৰ ঢেৰ হালধি আৰু এইখিনি আকৌ খান্দি নিছিলে আকৌ এইবোৰ ওলালে ন ঢেৰ আকৌ ওলাইছে সেইফালে এইবোৰ আৰু হালধি ওলাইছে কিন্তু এইবোৰ মানে এইখিনি ইনে মাটিতে পুত গল হলে হয়নে মাটিতে পুত গল হলে এতিয়া আকৌ এইবোৰ এফালে আকৌ সেইফালে আছে এইফালে এইখিনি থৈছে ছ ইমান গাল আকৌ সেইফালে সেইখিনি এইখিনি হালধি মই কৈছিলো আপোনালোকক যে হালধি মানে নিকিনিলেও হৈ যায়গে হালধি মানে এইখিনিত যে কৰে এডোখৰ বেছি নহয় বহুত অকণমান কেইটামান আলি 15টামান আলি দিয়ে আৰু এইখিনিতে মানে আমাৰ ঘৰলে মাহঁতলে এনেকে হৈ যায়গে বছৰটোলেও থাকি যায় আৰু ইমানো হেই দিয়া নহয় তাতে ঘৰৰ হালধি ন অকমান দিলে হৈ যায় কিন্তু তেলত দিব লাগে হেয়াই তো এইখিনিলৈকে এইবোৰ যে গোটেই বান্দৰে আহি পেলাই গোটেই ভাঙি দিছে এইফাললৈকে এইখিনি গোটেইখিনি মই এদিন ভাবিছো ইয়াত এটা চেলেঞ্জ কৰিব লাগিব ৰাতি হল নাইট থকা তো হেতু ভিডিও বনাম কেতিয়া বনাম আৰু হেতু কাৰণে আপোনালোকে মোৰ ভিডিওখিনি চাই থাকিব লাগিব আৰু মোৰ আগৰ ভিডিওখিনি যদি নাই চাই তেতিয়াহলে চাব আৰু মোৰ ইউটিউব চেনেলটো যে হেতু মই কমেন্টত দি দিম হেতু আপোনালোকে হে ক'ব হা সাবস্ক্ৰাইব কৰি দিব মই তেতিয়াহে অকণমান আগবাঢ়িব পাৰিম মোৰ হলেও এটা বহুতখিনি বাৰু আগবাঢ়িছে কিন্তু বহুত স্নেল টাইপ গৈছে তো হেতু বস্তু যাতে অলপ জলি জলি যায় হেতু কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাগিব মোৰ ইউটিউব চেনেলটো তো সেইখিনিয়ে আছিলে তো ইয়াত যেতিয়া নেক্সট হে দিব আলুৰ পৰা যেতিয়া এনেকে উঠিব মই তেতিয়া হেতু ভিডিও বনাম তো আজি একদম অকমানি ভিডিও এটা বনালো আপোনালোকে যদি ভাল লাগিলে তেতিয়া লাইক কমেন্ট শেয়াৰ কৰিব আজিলৈ আহো লাভ ইউ বাই বাই সকলো ভালে থাকক